মোৰো মানে সেম আছে ৰাহুল তো বেশি দেরি না করে মানে আগে ভিডিওটি আরম্ভ করুন স্কিপ না করব তো ফ্ৰেণ্ডছ মানে কি ক'ম আৰু ইমান মানুহৰ মাজত মানে মই কেনেদৰে যে মাজত আছোঁ আৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ চাওক চাওক চবেই মানে ভিডিঅ' বনাই আছে আৰু মানুহ চাওক না গাইছ একদম কি ক'ম আৰু আপোনালোকে আহি চাব পাৰে মানুহ কেনেকুৱা মানে বৰপেটাত মানুহ মানে বৰপেটা নামঘৰটোৰ গেট এইটোৱে চাওক অলপ ভালদৰে তো চাওক চাওক একদম মানে কি ক'ম হোলি মানে বৰপেটা তো এইবাৰ মানে মানুহ চাওক না গণিব খুজিলেও গণিব মানে নোৱাৰোঁ চাওক মানুহ চাওক একদম মানে তো ফ্ৰেণ্ডছ ফাইনেলি আমি মানে নামঘৰৰ ভিতৰত আহিলোঁ একদম গেটৰ মানে ভিতৰত আহিলোঁ আৰু গেটৰ বাহিৰত চাওক কিমান মানুহ বহুত মানুহ গাইছ আৰু ক'ৰ পৰা যে মানুহ আহে মই মানে ক'ব নোৱাৰোঁ বহুত দূৰণিৰ পৰা মানুহ আহে তো বৰপেটাৰ নামঘৰটোৱে মানে চবচে ফেমাছ নামঘৰ হয় তো আপোনালোকে যদি আহি মানে চাব খোজে তো আহি চাব পাৰে মানে নামঘৰটো বহুত ধুনীয়া আৰু এইটো হ'ল নামঘৰৰ ভিতৰত চাওক ভালদৰে দেখুৱাই আৰু ফ্ৰেণ্ডছ বেছি দেৰি নকৰি ব্লগ অলপ ভিতৰত দেখুৱাবলৈ চেষ্টা কৰোঁ তো ফাইনেলি মই মানে নামঘৰৰ ভিতৰত সোমাই আহিলোঁ তো মানুহ চাওক কিমান মানুহ লাখ মানুহ আছে তো চাওক ক'ৰ পৰা মানুহ আহিছে ক'ব নোৱাৰোঁ আৰু বহুত মানুহ চাওক মানুহে তো অলপ ভিতৰৰ পিনে যাই চাওক তেনেকুৱা তো চাওক আৰু ফ্ৰেণ্ডছ চাওক কিমান মানুহ এইটো নাম্বাৰৰ ভিতৰত চাওক তো ফ্ৰেণ্ডছ ইমান মানুহৰ মাজত মানে মই এটা ছাবস্ক্ৰাইবাৰ্ছ লগ পালোঁ আহি কাৰণে মানে পূৰা মোক কৈ আছে বিগ ফেন বুলি মই ফাৰ্ষ্টত চিনিয়ে পোৱা নাছিলোঁ মোক বহুত ছাপোৰ্ট কৰিছিল তেওঁৰ মানে ইয়াৰো এটা ইউটিউব চেনেল আছে মানে মোৰ একদম মানে বিগ ফেন হয় এই মানে পূৰা তোমাৰ নামটো কি আছিল মোৰ নাম শ্ৰী ৰাহুল বাগান তেওঁৰ ভিডিঅ' চাই বহুত ভাল লাগে
ভিডিঅ' চাই কেনেকুৱা লাগে মানে বহুত ভাল লাগে আৰু বহুত ভাল লাগে ন আমাৰ অল ফেমিলি চাই অল ফেমিলি থেংক ইউ তো তুমি বহুত মোক ছাপোৰ্ট কৰিছা মই আগতেও জানো মানে মোক কমেণ্ট দিয়ে ইয়াৰো মানে ইউটিউব চেনেল আছে এটা চেনেলটো মানে মোৰ ডিছক্ৰিপশ্যনত থাকি যাব চেনেলটো যাই মানে ছাবস্ক্ৰাইব কৰি আৰু ফালি কৰি দিয়ক আৰু যি ইচ্ছা পূৰা ফালি দিয়ক আৰু মানে ইয়াৰ চেনেলটো মানে মোৰ ভাইটিয়ে অলপ কৈ দিব চেনেলটোৰ নাম মোৰ চেনেলটোৰ নাম হ'ল ৰাহুল বায়ন ব্লগ বৰপেটা চেনেলটো যাব ছাবস্ক্ৰাইব কৰিব আৰু এটা বঢ়িয়াকৈ কমেণ্ট কৰিব বা এটা ব্লু হাৰ্ট দি দিলে বুজি পাম মানে এই চেনেলৰ পৰা চাইছে আপোনালোকে তো তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই নাই ন সৰি I am single. থেংক ইউ চিংগেল ময়ো চিংগেল তুমি কোন ক্লাছত পঢ়ি আছ ক্লাছ 9 ক্লাছ 9 কোনটো স্কুল বিদ্যাপীঠ ন তো ফাইনেল পৰীক্ষাটো কেনে ফাইনেল পৰীক্ষা ভাল হৈছে তোমাৰ মানে আজিৰ ভিডিঅ' ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইটোতো কমন মোৰ ক'বলগীয়া কথাই আৰু আপোনালোকৰ কোনখিনি ঠাই বেছি ভাল লাগিল এইটো অলপ কমেণ্ট মাৰি জনাই দিব মোক তাৰপিছত যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইবটোৱে মেইন মোৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু মোৰ চেনেলত যদি নতুন আহি থাকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব Thank you guys, আজিৰ ভিডিঅ' ইমানেই